এইয়া আমাৰ সৰুজন ইমান এলাহ কৰিছে উঠিবলৈ দেখিছেনে? ককায়েকে উঠি গা পা ধুই চাহ তাহ খালে। এইজনক উঠুৱাইছোঁহে। উঠা। এইফালে দেউতাকে অকণমান ৰাতিপুৱা আসন কৰে, তাৰে অকণমান ৰাখি থ'লোঁ মনে মনে নেদেখুৱাকৈ। ৰাতিপুৱা আমি চবেই খোৱা বোৱা কৰি মেলি তাৰপিছতে মই আকৌ কামত লাগিলোঁ। দুপৰীয়া ভাত সাজ বনোৱাৰ আগতে অকণমান এখনমান খিৰিকী আছিলে, এইবিলাক দেখিছেনে কেনেকৈ মামৰ ধৰি গৈছে। এয়া অকণমান ৰং কৰি ল'লোঁ। ডাঙৰ ল'ৰাটো কৰি মেলি দিয়ে যেনিবা। এয়া ছজিনা পাত অকণমান আনিছিলে, সেয়া পকৰীৰ কাৰণে চব সানি কুটুকি ৰেডি কৰি ৰাখিছোঁ। দুপৰীয়া বনাব লাগিব। দুপৰীয়া মানে কি আৰু বনাবলৈতো আৰম্ভ কৰিলোৱেই। তিতাকেৰেলা আলুৱে গুটি আলুৱে ভাজি কৰিলোঁ। তাৰপিছতে এইবিলাক আৰু বুট ভাজি দাদা আৰু তোমাৰ কাৰণে ছজিনা আৰু বিলাহী দিছোঁ। দাইল গৰম হৈ আছে। এয়া জিকা আৰু আলু ভাজি। পকৰি বনি আছে। গৰম গৰম পকৰি, গৰম গৰম আজি এনেকৈ খালোঁ আৰু এইবিলাক অকণমান ঔষধি থকা হেৰিবিলাকো ল'ৰা ছোৱালীকো খুৱাব লাগে। সেইটো কাৰণে তাহাঁতক পকৰি বনাই খোৱালোঁ। খাবলৈ টান পায়, তথাপিও এটা এটা দিলোঁ খাবলৈ। ছজিনা পাতৰ পকৰি খাবা দেই, এটা খালেও খাব লাগিব দেই ন, বহুত ভাল বস্তু এইটো। আজি এনেকৈয়ে খালোঁ। আপোনালোকে কেনেকৈ খালে? সেয়া দেউতা আৰু মোলৈ বুট কেইটামান থৈছোঁ।